হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ এগ কাৰী বা ডিমৰ তৰকাৰী। এগ কাৰীৰ কাৰণে লাগিব সিজাই লৈছিলোঁ ডিমখিনি আৰু দুফালকৈ বা চাৰিফালকৈ আলুখিনি কাটি লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ, তেজপাত লৈছোঁ আৰু প্লেটত হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ আৰু জিৰা ধনিয়া গুড়ি আৰু আদা নহৰু পিঁয়াজৰ পেষ্ট এইখিনি মই গৰম পানী অলপ দি ভিজাই থৈ দিম। এগ কাৰী বনাবলৈ একেবাৰে ইজি আৰু মাত্ৰ ডিম লাগিব, আলু লাগিব, পিঁয়াজ আৰু কম বেছি পৰিমাণে মছলা অলপ লাগিব। এইখিনিয়ে আৰু বেছি বস্তু নালাগে। কেনেকৈনো ডিম কাৰী বনাই আহকচোন চাওঁ ভিডিঅ'টো। সিজাই লোৱা ডিমখিনি এনেকৈ চামুচ এখন বা কাটা চামুচ এখনে এনেকৈ ফুটা কৰি ল'ম, নহ'বা ডিমখিনি ফুটি যোৱা চান্স থাকে। আৰু ডিমটো ফুটাই ল'লে কি হয়, মছলাখিনিও ভালদৰে ডিমটো সোমাব। এতিয়া এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটোত অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেল অলপ বেছিকৈ দিছোঁ। ইয়াতে ডিমখিনিও ভাজি ল'ম আৰু আলুখিনিও ফ্ৰাই কৰি ল'ম, সেইকাৰণে অলপমান তেল অকণ বেছি দিছোঁ। আৰু ইয়াতে অকণমান হালধি গুড়ি দিম। ডিমখিনি ৰঙাকৈ অকণমান ভাজি ল'ম। এতিয়া হালধিখিনি তেলখিনিৰ লগত অলপ ভালদৰে মিক্স কৰি লৈছোঁ আৰু সিজাই লোৱা ডিমখিনি ইয়াতে দি পেলাই ভালদৰে ৰঙাকৈ ভাজি ল'ম। ডিমখিনি ভালদৰে ৰঙাকৈ ভাজি লৈ লৈছোঁ। এতিয়া আলুখিনি ইয়াতে দি দিম আৰু আলুখিনিও ভালদৰে ৰঙাকৈ ভাজি ল'ম। গোটেইখিনি আলু দি দিছোঁ, কাটি লোৱা আলুখিনি আৰু ডিমখিনি ৰঙাকৈ ভাজি লোৱা ডিমখিনি এতিয়া প্লেট এখনত ভালদৰে উলিয়াই লৈছোঁ। এতিয়া আলুখিনি ৰঙাকৈ ভজা হৈ গ'ল। কাটি লোৱা পিঁয়াজখিনি এতিয়া দি দিম। এতিয়া দুইখিনি মিক্স কৰি ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত পানীত মিহলাই থোৱা সেই পেষ্টখিনি ইয়াতে দি দিম। এতিয়া গোটেইখিনি ভালদৰে ভাজি লৈছোঁ আৰু দুখিলামান তেজপাত দিছোঁ। এই পেষ্টখিনি গোটেইখিনি মই দি দিছোঁ আৰু কেঁচা জলকীয়া কেইটামান ইয়াত দি দিম। দি পেলাই ভালদৰে ভাজি ল'ম মছলাখিনি। এতিয়া দেখিছে গোটা কেঁচা জলকীয়া কেইটামান দি দিছোঁ আৰু গোটেইখিনি মছলা মই ভালদৰে ভাজি ল'ম।
ভালদৰে মছলাখিনি ভজা হৈ গৈছে, আলুখিনিও অকণমান ভজা হৈছে। দেখিছেনে তেলখিনিও অলপ ছেপাৰেট হৈছে আৰু বেলেগ হ'বলৈ ধৰিছে। এতিয়া মছলাখিনি ভজা হৈ গ'ল। ইয়াতে গৰম পানী অলপ দি দিম। গৰম পানীখিনি দি ইয়াতে ডিমখিনিও দি দিম। ডিমখিনি দি ভালদৰে ভাজি ল'ম। আৰু তৰকাৰীত গৰম পানী দিবলৈ ঠাণ্ডা পানী দিলে টেষ্টটো নোহোৱা হয়, সেইকাৰণে গৰম পানী অলপ দি দিম। ইয়াতে অকণমান গৰম মছলা দি দিছোঁ। শেষত আৰু অলপ গৰম মছলা দিম। ভাজি থাকোঁতে আৰু অকণমান গৰম মছলা দি দিছোঁ। এতিয়া গৰম মছলাখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স হৈ যাব। ডিমেৰ তৰকাৰীখিনি ভালদৰে সিজা হৈ গৈছে, আলুখিনিও সিজা হৈ গৈছে। এতিয়া তৰকাৰীখিনি বেছি ডাঠ নকৰোঁ, মই হালকা পাতলা জোলেই বনাইছোঁ, সেইকাৰণে অকণমান পানী থৈ দিছোঁ। আৰু শেষত মই অলপমান গৰম মছলা দি দিম আৰু গৰম মছলাখিনি দি 5 মিনিট ঢাকন মাৰি থৈ দিম। তাৰপিছত গৰম ভাতৰ লগত গৰম মছলা অলপ দি দিছোঁ। এতিয়া গোটেইখিনি মিক্স কৰি 5 মিনিট ঢাকনা মাৰি থ'ম আৰু গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।